जोंनि थाफानाय जोंनि खौसेथिया प्रमद बर'नि इन्टारेस्टआव नङा नाब्लानि इन्टारेस्टआव नङा धीरेन बर'नि इन्टारेस्टआव नङा सोमखोर बिथांनि इन्टारेस्टआव नङा जोंनि जि खौसेथि बे खौसेथिया बर'लेण्डनि थाखायसो खौसे আমি জানো যে আদানী গ্ৰুপ মানে জব ক্ৰিয়েট কৰা অনুষ্ঠান বা ইণ্ডাষ্ট্ৰি তেওঁলোক নহয়। खुलुमबाय लोगोफोर दिनैहाय बर' हारिनि मोनसे भिडिअ लानानै फैदों आं जोंनि बर' हारिनि गेजेराव गोबांथार दाङाबाजि सोलिगासिनो दं ओरै फारसे इलेक्शननि गावजों गाव दावराव आरो फारसे जोंनि पाब्लिकफोरनि ओरैबायदि दुखुनांथाव गोसोआव नांनाय बेबायदि हासे जानाय बेबायदिनि दुखुखौ नुनानै आं दिनै ससे भिडिअ नोंथांमोननि सिगाङाव देखायनो नागिरदों नोंथांमोना बे भिडिअखौ नायजोबदो जोंनि गेदेमाफ्रा मानगोनां गेदेमाफ्रा मा बाथ्रा बुंदों आं बेनि सोमोन्दै नोंथांमोना नायलांनो हागोन लोगोफोर आरो बुजिनानै लादो जों बर' हारिया माब्ला खौसेथि जागोन आरो माब्ला खौसेथि जानानै जौगालांगोन बेनि सोमोन्दै बयबो गोसोआव सानदों लोगोफोर जोङो खौसे जानांसिगौ लोगोफोर दा फैदो भिडिअखौ नायलांदो আৰু আমি জানো যে 1886 যিটো আসাম ল্যান্ড এণ্ড ল্যান্ড ৰেগুলেশ্যন এক্টৰ 10 চেপ্টাৰৰ মতে হ'লে সেইটো নন ট্ৰাইবেল মানুহক আৰু প্ৰটেক্টেড ক্লাছৰ নোহোৱা মানুহক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি ট্ৰেন্সফাৰ কৰিব নোৱাৰে সেই মতেও সেই আইনটো আমি উলংঘা কৰা ইয়াত দেখিছোঁ আৰু চাকৰিৰ কথা যিবিলাক কৈ আছে সেইটোতো মানে আমি কি বুলি ক'ম মানে সেইটো ভুৱা প্ৰচাৰ এটা কৰিছে আমাৰ নিজৰ মানুহে ফাঁকি দিছে সেইটো সাংঘাতিক কথা কৈছে যে ইয়াত যেতিয়া কাম আৰম্ভ হ'ব মই দেখিছোঁ যে আমাৰ কাউন্সিলৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াক মই যোৱাকালি মিডিয়াত দেখিছোঁ যে তেওঁ কৈছে যে কাম আৰম্ভ হোৱাৰ সময়তে 18 পৰা 20,000 মানুহে কাম পাব আৰু যেতিয়া প্ৰজেক্টটো কমপ্লিট হ'ব তেতিয়া হেনো 8 পৰা 10,000 মানুহে পাৰ্মানেণ্ট জব পাব যিটো মানে অসত্য আৰু যদি সেইটোৱে হয় তেওঁ এগ্ৰিমেণ্ট কৰিছে নেকি জব এগ্ৰিমেণ্ট আছে নেকি APDCLৰ লগত বা আদানী গ্ৰুপৰ লগত সেই যদি জব এগ্ৰিমেণ্ট কিবা এটা আছে যে 10,000ৰ পৰা 10,000 মানুহে চাকৰি পাব সেইটো আমাক দেখুৱাব লাগে ৰাইজক দেখুৱাব লাগে আৰু যদি বোলে কাম আৰম্ভ হওঁতেই বোলে 18 পৰা 20,000 কাম পাব সেইটোও দেখুৱাব লাগে যদি এগ্ৰিমেণ্ট আছে আৰু এনেকৈতো মানুহক ফাঁকি দিলেতো নহ'ব এনেই নিজৰ মানুহক এনেই মানে হেৰিটো ওপৰৰ মানুহখিনিক ৰাজ্য চৰকাৰক বা আদানী গ্ৰুপক কোনোবা ইণ্ডাষ্ট্ৰিয়েলিষ্টক সন্তুষ্ট কৰিবৰ কাৰণে এনেকৈ আমাৰ মানুহক ফাঁকি দিলেতো নহ'ব আমি জানো যে পাব্লিক ডমেইন এটাত আপোনালোকে চালেই দেখিব পাব্লিক ডমেইন আজিকালিতো গুগল আছে যে আদানী গ্ৰুপৰ গোটেই ভাৰতবৰ্ষত 9টা এনেকুৱা প্ৰজেক্ট আছে কাম চলি আছে এনেকুৱা প্লাণ্ট আছে তাৰ এই গোটেই 9টাত একেলগে এতিয়ালৈকে চাকৰি কৰি থকা জব কৰি থকা মানুহৰ সংখ্যা 3,315 জন মাত্ৰ ইয়াত আকৌ এটাতেই 8 পৰা 10,000 চাকৰি পাব বুলি কৈছে সেইটো কেনেকৈ সম্ভৱ আৰু আমি জানো যে আদানী গ্ৰুপ মানে জব ক্ৰিয়েট কৰা অনুষ্ঠান বা ইণ্ডাষ্ট্ৰি তেওঁলোক নহয় তেওঁলোকে জব ক্ৰিয়েট কৰাই নহয় গতিকে আৰু এইটো হাইলি ট্ৰেইনড ইঞ্জিনিয়াৰ বা টেকনিচিয়ানবিলাকে কাম কৰিব তেওঁলোকে পাৰ্মানেণ্টলি কাম কৰিব ডাইৰেক্টলি এফেক্ট হোৱা মানুহ হয়তো একেবাৰে ল' স্কিলৰ 2-এটা পাব পাৰে সেইটো বেলেগ কথা কিন্তু 10-12,000 পাব বা একেবাৰে বাহিৰত বেংগালুৰুত চেন্নাইত কাম কৰি থকা মানুহো আহি পেলাই কাম কৰিব পাব সেইবিলাক সপোনটো আমাৰ মানুহক দেখুৱাব নালাগে আৰু যদি তোমাৰ মানে দিবলৈয়ে ইচ্ছা তেনেহ'লে ভালকৈ কথা পাতক এতিয়া তামোল গছ এজোপাৰ কাৰণে যদি কাৰোবাৰ গৈছে বাৰী তেনেহ'লে 600 টকা দিম বুলি কৈছে তাৰপিছত এজোপা চাহ গছৰ কাৰণে 2,000 এজোপা ৰবাৰ গছৰ কাৰণে 1,500 টকা দিব লাগিছে সেইটো ওৱান টাইম পইচা দি পেলাই কি কৰিব আৰু মানুহৰ ঘৰটো ৰাখিব বাৰীৰ পৰা মানে হেৰি হ'ব তাৰমানে সেইটো তাৰমানে তাত প্লাণ্টৰ কাৰণে সেইটো ইউজ কৰা হ'ব প্ৰজেক্টৰ কাৰণে মাটি কিন্তু মানুহেতো খালি ঘৰটো লৈ থাকিব নোৱাৰে খেতিৰ বাৰী বাগান লাগিব পথাৰ লাগিব আৰু এটা কথাটো হৈছে কি এতিয়া এইবিলাক প্ৰজেক্ট যেতিয়া থিয় কৰায় তেতিয়া ইয়াৰ আশে পাশে কিমান ওচৰলৈকে মানুহ থাকিব পাৰে আমি জনাতো এনেকুৱা যদি পাৱাৰ প্লান্টেশ্যন প্ৰজেক্ট বনায় তেতিয়াহ'লে অন্ততঃ 10 কিলোমিটাৰলৈকে কোনো জীৱ জন্তু বা মানুহ থকাটো উচিত নহয় কিন্তু এতিয়া সেইবিলাক ষ্টাডি কৰিছেনে নাই কাৰণ এইটো হঠাতে মানে এডভান্টেজ আছামৰ আউটকাম হয় গতিকে সেইবিলাক ষ্টাডি নকৰাকৈ ফেব্ৰুৱাৰী শেষত সেইটো হ'ল তাৰপিছতে এপ্ৰিলতে ইয়াত দলে বলে আহি পেলাই জাগা চাবলৈ আহিলে মানুহে একোৱে গমেই নাপালে সেইটোতো উন্নতিটো চবেই বিচাৰে আমিও উন্নয়নৰ বিৰোধী নহওঁ কিন্তু উন্নয়ন কৰিবলৈ গৈ যদি মানুহৰ ক্ষতি হয় বেছিকৈ য'ত মানুহৰ বেছি ক্ষতি হয় মানুহৰ অধিকাৰ খৰ্ব হয় সেইটো উন্নয়ন একচেপ্টেবল নহয় উন্নয়ন সকলো ফালৰ পৰা একচেপ্টেবল হ'ব লাগিব ইয়াত ৰাজনীতিৰ কৰা কোনো কথাই নহয় এতিয়া হয়তো আমাকো ক'ব যে ৰাজনীতি কৰিবলৈ আহা বুলি কিন্তু আজি আমাৰ প্ৰথম প্ৰায়ৰিটি হ'ব লাগিব মানুহৰ মাটিৰ অধিকাৰ প্ৰথম প্ৰায়ৰিটি হ'ব লাগিব মানুহৰ আইডেণ্টিটিৰ প্ৰথম প্ৰায়ৰিটি হ'ব লাগিব মানুহৰ উন্নত জীৱন মানদণ্ডৰ গতিকে ইয়াত যি হ'বলৈ গৈ আছে এতিয়া অশান্তিত মানুহে শুব নোৱাৰে প্ৰতিটো নিশা পুলিচে আহে
পুলিচ আহি পেলাই কয় তোমালোকে কিয় বোলে এইটো গভৰ্ণমেণ্টৰ মাটি তোমালোকে কিয় নিদিয়া এই পুলিচ কোন হয় আহি পেলাই তোমালোকে মাটি এৰি দিয়া বুলি ক'বলৈ পুলিচৰতো কোনো অধিকাৰ নাই কোনে কোৱাইছে তেওঁলোকক কোনে পলিটিক্স কৰি আছে আচলতে মাটি দিয়াটো কাৰোবাক সন্তুষ্ট দি মাটি দিয়াটো পলিটিক্স নে দুখৰ সময়ত এইটো অন্যায় হোৱাটো কনষ্টিটিউশ্যনেল মানে ৰাইট যিটো সেইটোৰ বিৰোধী হোৱাটো মাত মাতাটো সেইটো পলিটিক্স এইটো তেওঁ বুজিব লাগিব এতিয়া আমি শুনিলোঁ যে ভাৰত স্বাধীন হোৱাৰ পিছৰ প্ৰথম যিটো 1956 ইলেকশ্যন হৈছিল নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে এই গাঁৱৰ মানুহে ভোটাৰ লিষ্টত নাম আছে মানে 1956 প্ৰথম ভাৰত স্বাধীন হোৱাৰ পিছৰ প্ৰথম ইলেকশ্যন তাতেই তেওঁলোকে ভাগ লৈছে আজি সেই মানুহখিনি যদি ঘৰ এৰিবলগীয়া হয় গাঁও এৰিবলগীয়া হয় নিজৰ মাটি বাৰী খেতি বাৰী চব এৰিবলগীয়া হয় তেওঁলোক দুখ নাপায় কোনে পাব আৰু সেইখিনি যদি আমি প্ৰায়ৰিটি দিব নোৱাৰোঁ চৰকাৰখন ৰাইজৰ কাৰণে ৰাইজে চৰকাৰ কৰিছে আৰু চৰকাৰো ৰাইজৰ কাৰণে গতিকে যদি ৰাইজটোক আমি মানে আগস্থান যদি নিদিওঁ এনেই কোনোবাই ষ্টাডি কৰি পেলাই কথাটো কৈছে তেওঁলোকক যদি পলিটিক্স কৰা বুলি কয় তেনেহ'লে তাতকৈ আৰু দুখ লগা কথা একো নাই আৰু থেংক ইউ